Welcome to my channel Heroes Vlog. So guys, আজি আপোনালোকে জানে যে মাঘ বিহু সিরিজ চলি আছে। সো মই গাঁৱৰ পৰা জানি জনাই। সো আজি আমি ফুৰবা যাম, ক'ত যাম, কি যাম আৰু দিনটোত কি কৰিম কি নকৰিম অল এভৰিথিং এই ভিডিঅ'টো চলি দেখাম। সো এটাই আশা কৰোঁ যাতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ব্লগ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ এই ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। এতিয়া আমি হাৰিভাঙা যাই আছোঁ, হাৰিভাঙা মন্দিৰটোত ব্লগ তেনেহ'লে তালৈকে যাওঁ আৰু আপোনালোকক দেখাম। সেইকাৰণে ৰাইজ হাৰিভাঙা ৰাজ্যিক চিকিৎসালয় আপোনালোকে চাব পাৰে আৰু এই জাম চক পুৰা মানুহে মানুহ চবে মানে মন্দিৰত আহিছে না চৰাই যাব আপোনালোকে মানুহ চাব পাৰে একদম মানে ভৰ্তি হৈ গৈছে গোটেই চাগে হাৰিভাঙা খানতে আহিছে নেকি। চ' এতিয়া আমি বাইক চাইক পাৰ্কিং কৰি ল'লোঁ ৰাইজ। এতিয়া আপোনালোকৰ মন্দিৰত যাম, তাতে কি আছে কি নাই চব দেখা। ইপিনে পায়সত ব্যস্ত, ইপিনে পায়সত ব্যস্ত, সেইকাৰণে মই ভাবিছোঁ পায়স খাব যাম, কিন্তু পাহৰি গৈছিলোঁ ভালকৈ পূজাটো কৰি আহোঁ। আপোনালোকে ৰাইজ জহাই যায়, হয় ইয়াতে অকল চাকিৰ দোকানে দেখাব আৰু এই চেণ্ডেলৰ দোকানে পালোঁ ৰ'ব দেখা এই আৰু ইয়াত পায়স চায়স বিতৰণ কৰি আছে, ভগৱানৰ মূৰ্তি চূৰ্তিৰ দোকান দি আছে, ফাৰ্নিচাৰৰ দোকানো দিছে এইগিলা আৰু যে খদ দোকান ৰাইজ সেই ৰ এখন ৰাইজ এখন হোটেল এই চক চাওমিন টাওমিনৰ দোকান দিছে। মানে ৰাইজ আমি চোৰৰ নিচিনাকৈ বেলেগ চাইডেদি সোমাম, ধৰিবা আগৰ চাইডটো দি সোমালে আমি সোমাব নোৱাৰিম, সেইকাৰণে চক আমি ইপিনে যাম। চৰাই যে কাঁহৰ দোকান দিছে আপোনালোকে চাব পাৰে, এই সৰু সৰু চৰিয়া আছে, সৰুৰ পৰা একদম ডাঙৰ লেভেলৰ লেকিন কাঁহৰ আৰু ষ্টীলৰ চক। মানে ৰাইজ বজাৰত যায়, সেই বজাৰত যোৱা কাৰণে আপোনালোকৰ বাবে আছে এইকেইটা ল'ব পাৰে। আৰু আমি যাই ভিতৰত বজাৰৰ ভিতৰত যাই আছোঁ। চ' দেখাই আছোঁ আপোনালোকে চাই থাকক কি মনিটাইজ, মই পাৰ্টি চাৰ্টি নিদিওঁ মনিটাইজ হ'লে অঁ আগব নেকি পিংক কালাৰটো হিৰক দা, নহয় হিৰক দা পিংক কালাৰটো লাগব নেকি হা। আৰু এই যে আমাৰ গাৰ্লছ মাহানৰ মই এইটো নালাগে, মই এইটো লাগব। আৰু গাইজ বান্দাৰ টুপিৰ পৰা ধৰি যিমান টুপি চাই আপোনালোকে ইয়াতে আছে, অকল আহক আৰু লৈ যাওক। পোহৰ বেছি দিছে কাৰণে মই ছানগ্লাছ কিনিম এতিয়া। চৰাই ইয়াতে খেলা বস্তুৰ দোকান আছে আৰু এই ছোৱালী মানুহৰ এই বেন, কিন্তু ৰাইজ এইটো পোৱালিৰ বেন, ডাঙৰ মানুহ নহয়। আৰু এইকেইটা বাৰ্বি চক, ইয়াতে 30 টকাত খেলা বস্তু দি আছে নেকি কি মোৰ আগৰ মোবাইলটো কাভাৰ ৰাইজ এইটো আছিল, কিন্তু কি ক'ব এইটো বাৰ মই বেছি দিছোঁ। এই বেগ চেগৰ দোকান গাইজ, এই গাঁৱে চাৱে যদি যায় আপুনি এই বেগ লৈ যাব পাৰিব, মানে বেগটো বহুত লাইট, সেইটোৱে চব টকা 100 লিখা আছে, ৰেট 100 ফিক্স প্ৰাইচ। এইটো যদি 100 টকাত ব হ'ব দে চব ৰাইজ পাই গেলো। এইকেইটা টুপি চাওক, লাগব নেকি কাৰোবাক এই টুপি কেইটা হা। আগতে এগলাখানৰ প্ৰতি চখ বেছিকৈ আছিল, আপোনালোকে পিষ্টল চাব পাৰে, কিন্তু এতিয়া আমাৰ মোবাইলৰ প্ৰতি চখ বেছি। এই ক'ত আহিছ তুমি ইয়াতে, নকৰোঁ এই পেহী ইয়াতে আহিছে। কি নাম তোমাৰ? চৰাইজ এটা মোবাইল কিনবা লাগে আমি, আমি কিনিম এইটো ৰাইজ কি খেলবা পাৰি ইয়াতে দেখছি না। আৰু ইয়ে দেখো ৰাইজ, আৰু এই গাইজ আমাৰ সৰুতে খেলছিলোঁ এইটো বে ব্লেড বুলি, লেজাৰ লাইট এগলা খানে দিয় চিনেমা কেনে এইটো পিষ্টল ল'ব পাৰি। ব্লগ দেখাই মানে বজাত দেখাই আমি মন্দিৰৰ মাছ মজিয়াত পাইছোঁ। চ' আপোনালোকক এতিয়া দেখাই আছোঁ ইয়াতে কি হৈ আছে। মই ভাবিছোঁ বন্ধা কাবাৰ কেনে লাগব নেকি চৰাই চিজা, যিহেতু মাছ মজিয়া পাইছোঁ দেখাই আছোঁ, কিন্তু ইয়াতে বহুত ভিৰ হে ৰাইজ, ভিৰৰ মাজে মাজে যি দেখা পাই চাব আৰু এইটোৱে মন্দিৰটো চক।
শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰ। আমি পিনলৈ যাব চেষ্টা কৰি আছোঁ, বাট যাব পৰা নাই। আৰু ইয়াতে চাদৰ মেখেলা চব আছে। আৰু এই 100 টকাত বেড কাভাৰ দি আছে, ঝাৰু দি আছে ৰাইজ। অ' বাবু কি খবৰ হা? গুৱাহাটীৰ সেইখন উঠাই লৈছে চিটি চেণ্টাৰত। চ' আপুনি উঠি কিনে মজা ল'ব পাৰে। এই ক'ত ক'ৰ পৰা? ৰাইজ গুৱাহাটীৰ মানুহ পাই গ'লো গাঁৱত। বেয়া পৰি আছোঁ দিয়া। চ' ৰাইজ আমাৰ এইটো পাৰ্থদা যে চেণ্ডেল থয় সেই মন্দিৰৰ প্ৰৱেশ দ্বাৰত মানুহ চকাবাৰ। আপুনি এতিয়া মোক কওক কোনটো ৰকমৰ মন্দিৰটো আপোনাক দেখাম। নিশ্চয় চাকি তাকি লৈ চব ৰেডি। ত' ৰাইজ কোনোবাই যদি ঘৰৰ পৰা শুকান বস্তু মানে ইয়াত দিব পাৰে। চব ইয়াতে চব ৰখি আছে দেখিছে, ইয়াতে মানে দি যাওক, তাৰপিছত পূজা উজা কৰি দি দিব। এই ৰাইজ হাৰিভাঙা মন্দিৰৰ অৱস্থা আজি মাঘ বিহু বুলি আগতে 100 চব বেছি আছে। 100 এই আমি আৰু চশমা দোকান পালো, আমি চশমা টেষ্টিং কৰিম। দে পিনে ঘুৰ দে একবাৰ। ঐ ৰগদা কি হা? এইখন ৰাইজ কাপোৰৰ দোকান দিছে, মানে দখনা চখনা গামোচা অল এভৰিথিং ইয়াত পাই যাব আপুনি। আইচক্ৰীম ইমানৰ আছে, কিমানৰ আছে? কিমানৰ আছে আইচক্ৰীম? 20 টকা দিয়ক, বাজি দিয়ক। ত' ৰাইজ ইয়াত কিতাপৰ দোকান দিছে, আপোনালোকে চাব পাৰে। ভাগৱতৰ পৰা ধৰি অল এভৰিথিং, সৰু সুৰা কিতাপ বা ডাঙৰ ডাঙৰ কিতাপ চব ইয়াতে পাই যাব আপোনালোকে। আৰু সেইটো চক নাম অমৃত এনেকুৱা ধৰণৰ কিতাপ পাই যাব। ফেঞ্চি বজাৰৰ নিচিনাকৈ ইয়াতো আপোনালোকে জোতা পাব। চক কেনেকুৱা লাগিছে জোতাযোৰ কমেণ্টত জনাব। এইবোৰ জোতা, এইটো সৰু বাচ্ছাৰ, এইটো ছোৱালী মানুহৰ চাগে। চ' ৰাইজ আমাৰ কমল দাই যিহেতু কৃষ্ণ হয়, সেইকাৰণে কমল দাই কিনবা গেছি ময়ূৰৰ পাখি। চক আপোনালোকে ময়ূৰৰ পাখি। চক ৰাইজ চক, জগ 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 ৰেলগাড়ী যায়। ক'ত শুনছি এইটো বাকীখিনি পাৰলো, কমেণ্টত লিখি দিবচোন কোনোবাই জানে যদি। আৰু এইপিনে জাপ মাৰা হৈ আছে, এইপিনে গম নাপাওঁ, মই দোকানী নহয়। চৰাই মোকে দোকানী বুলি ভাবিছিলোঁ, আনিটো কি কৈছে না, অ' কিমান টকা লাগে বোলে, মোক দোকানী বুলি ভাবিলা। তই পায়স বিতৰণ কৰি আছে ৰাইজ, আৰু মই আহিছোঁ ল'ব কেনে। চৰাই ফাইনেলি পাই গ'লো পায়স। ফাইনেলি খাইছে উৎপাত কৰি চলি আমি এতিয়া ইয়াৰ পৰা প্ৰস্থান মাৰি আছোঁ। মানে এই বজাৰত দেখাব পাৰোঁ আপোনালোকক, কিন্তু আমাৰ কিনা অকাতটো বৰ্তমান হোৱা নাই। যোনদিনা হ'ব সেইদিনাখন আমি নিজে ইয়াতে দোকান দিম এখন। এতিয়া আমি নেক্সট ডেষ্টিনেশ্যনত যাওঁ, ক'ত যাম আমাৰ দেখাই আছোঁ। আৰু যদি আপোনালোকে ভাবিছে যে মন্দিৰটো কিয় নেদেখালোঁ, চ' যদি আমি মন্দিৰটো দেখাওঁ আপোনাৰ কালি হৈ যাব, কাৰণ ইমান মানুহ অভাৰতকৈ অভাৰ মানুহ। চ' ইমান একদিন আহিম দিয়ক, মন্দিৰটো এক্সপ্ল'ৰ কৰিম যদি আপোনাৰ লাগে। চ' পায়স আৰু পানী বটল খাই আমি হাৰিভাঙা মন্দিৰৰ পৰা ওলালোঁ। এতিয়া নেক্সট ডেষ্টিনেশ্যন যাই আছোঁ। ক'ত যাই আছোঁ হা? নেক্সট জয় হৰিপিতাৰ থান। হা? জয় হৰিপিতাৰ থান। অঁ ব'লক তেনেহ'লে যাওঁ আৰু আপোনালোকক দেখাওঁ। ঐ ৰখ দিয়া, তুমি কেতিয়া কাৰণ পেলাই দিয়া। ৰাইজ ফাইনেলি আমি ওলালোঁ দিয়ক। চ' আমাৰ কমলা কি দুখন বাইক আছে, কিন্তু বাইকৰ পিছপিনে আমি বহি আছোঁ। দাদা ভাবিছে ছোৱালী তোৱালী বহাবালি ভাল, কিন্তু কি ক'ব ছোৱালীয়ে বনাই। মানুহে হিৰ' হণ্ডা বাইকত ছোৱালী নি আছে, আহোন MT KTM লৈ আপা ঘূৰি আছে। আমি বিৰাট দুখ পাইছোঁ আহত বুজি পালে। সেইকাৰণে তুমি বোৱাৰী নাভাৰ। আমাৰ কমলদে অকল ছোৱালী বুলিয়ে নহয়, বোৱাৰী আইতা চব চাই, অকল ধুনীয়া হ'লেই হ'ল। দেখাই দিয়া নাই। চ' সেই দিয়ক। চ' এতিয়া গাইজ কম্পিটিশ্যন লাগি আছে MT ভাৰ্চেছ KTM, আৰু মই এতিয়া হাৱা খাই মৰি আছোঁ।
ভাল নহয় মেইনটেনেন্স বেয়া এতিয়া মোৰ বেয়া অনাৰ ভাল নহয় মেইনটেনেন্স বেয়া গাড়ী আমি ট্ৰেইন ষ্টেচন পাৰ কৰিলোঁ এতিয়া নেক্সট মন্দিৰটোত যাই আছোঁ তো চাই যাওঁ এই প্ৰমাণ তাহাঁতে কৈ আছিল কি কৈছিলে তাহাঁতে টাউন কৈছিল এমটি খান ভাল কেটিএম খান আগত যাব নোৱাৰি এতিয়া আমি কেটিএমত আছোঁ এতিয়া এমটি পিছ পৰি লৈছে ক'ত দেখা দেখিয়ে নাই এই এতিয়া গবৰাদলৰ চকত ৰখি আছোঁ ৰ'বা সিহঁতক আহি লওক ডাউন দি আছোঁ ড্ৰাইভাৰ কাম নাই আৰু মই কি জানো এই মই ভাবিছোঁ তোৰ আগত গৈছা মই তোমাক লগ কৰাৰ জোৰত দিছোঁ না লাষ্ট পাইছি না সেইকাৰণে এতিয়া কৈছি আমি হয়দি সোমাই দিছিলোঁ বৰ আগতে আজ গবৰাদলৰ মন্দিৰত ভিৰ চক মানে ইয়াতেতো গাড়ীৰে ভিৰ আমি ইয়াত এণ্ট্ৰি মাৰিলোঁ ধুনীয়া গাড়ীয়ে গাড়ী চব আৰু চক ৰাইজ এতিয়া ভিতৰত যাই আছোঁ আমি মন্দিৰৰ প্ৰাংগণ লাগি ৰাইজ পনাই খোজকাঢ়ি পেডেল মাৰি আছোঁ কিবা ক'বা মুম্বাই হিৰক দে ছোৱালী চাই আছে বুলি গম পাইছোঁ মই তুমি ছোৱালী চাই আছো দে গম পাইছোঁ তোমাৰ তিৰচি নাজানে গম পাইছোঁ মই চাবা নাগে মোক চবে চাই আছে পাগল বুলি I am পাগল ৰাইজ আইছোঁ হা চ' এই পূজা হতে আহিছিল হা যাম যাম চ' ৰাইজ এইটো চক বঢ়িয়া লাগছে বাঁহৰ ৰাইজ চব এইটো আইনা এইটো কি ৰাইজ কমেণ্টত ক'ব ৰাইজ আমি সভা মানে মন্দিৰৰ সেইখিনি পালোঁ চ' এতিয়া সোমাব লাগে ইয়াত আৰু ইয়াতো ৰাইজ লাগাতকৈ অত্যাধিকহে ভিৰ এই চব সেইবোৰ অলপ যাব পৰা কণ্ডিশ্যন আছে চ' আপোনালোকে চাগে এইটো চক হাতীকুছি নলবাৰী জয় হৰি পিতাৰ থান চ' ভিতৰ এণ্ট্ৰিটো এতিয়া আপোনালোকে যাই থাকক অকল আৰু মোৰ লগত চাই থাকক অ' দোস্ত চ' ইয়াতে পুখুৰীটো আছে আৰু পুখুৰীটোত আপোনালোকৰ বিষ্ণু ভগৱান আছে চক আপোনালোকে এইটোৱে আৰু পানী কমিছে বৰ্তমান কাৰণ যিহেতু আপোনাৰ ঠাণ্ডাৰ দিন সেইটোৱে চৰাইজ এইটো গৰখীয়া ৰংমঞ্চ আৰু ইয়াৰ নিয়মটো কি আপোনালোকক কৈ আছোঁ এই সৰু ল'ৰাবোৰক এনেকৈ বহাই লয় চবকে মানে চকলেট টকলেট এনেকৈ দি যাই আছে আৰু কিয় দিয়েনো কিয় দিয়ে সৰু ল'ৰা ছোৱালীবোৰক এনেকৈ অলপমান চকলেট টকলেট দিয়ে যাওঁ গৰখীয়া নিয়ম গৰখীয়া চৰাইজ আমি এতিয়া ভিতৰত আছোঁ চব আপোনালোকক দেখি আছোঁ ৰ'ব মানে মোৰ যোনটো সৰু ভাইটি কিয় আছে ইয়াকো দেখাম চব অকল আপোনালোকে চাই থাকক চাব পাৰে কি ব্ৰিজ হা চৰাইজ আপোনালোকে চব পিনে চাব পাৰে এনেকৈ ইয়াত চবকে বহাই দিয়া হৈছে চকলেট হওক খিচাৰি হওক পায়স হওক অকল মানে অলপ দিব লাগে এইটো ধৰ্ম হয় নিয়ম হয় চ' ভাইটি অ' ভাইটি কেনে লাগছি বহি ভাল লাগছি তোমাৰ অঁ বঢ়িয়া এই ল'ৰাকেইটাই ফূৰ্তি পাইছে আৰু ভাবছি বা পকৰতে পালোঁ পূৰা এনজয় কৰিম আৰু মানে এইটো এটা নিয়ম চ' মই ইমান নিয়মৰ বিষয়ে নাজানো আৰু আপোনালোকক নলেজত নিদিওঁ অকল আপোনালোকক দেখালোঁ মানে নিয়ম এইপিনে চাব পাৰে চব পিনে মানে এনেকৈ একদম ৰাউণ্ড হৈ লৈছে জয় চাই আপোনালোকে চাব পাৰে এতিয়া মই ইয়াৰ পৰা ওলাওঁ এতিয়া মানুহজনো বহুত হৈছে চ' আপোনালোকে ইমান দেখা নাই তাতে গেলোঁ আৰু এবাৰ এনেই সুধিলোঁ আৰু যিহেতু আপোনালোকৰ নিয়ম দেখাব লাগে অলপ চলপ চাকি তাকি দিয়া হৈছে যে আমি ইয়াৰ পৰা অৱস্থান মাৰোঁ বিকজ আমাৰ খানা আছে চব ফটো উঠি চাগে চব আমাৰ খানা আছে যে আমি খানাত যাম খানাত যাই কেনে আপোনালোকক খানাৰ ভিতৰত খাম ৰাঙা মটৰ না চাগে ৰঙা মটৰ প্ৰথমবাৰ দেখিছোঁ দে ৰাইজ চচেছ দক পুৰা যাম য ঐ ৰখ দা যামগে না ফুল জাম হৈ আছে দে হয়তো হয় মানে সোমাই গৈছে গাড়ীকেইখন
চ' সেইকাৰণে আমি এতিয়া উল্টা পুল্টাকৈ যাই আছোঁ আৰু এতিয়া মুক্তি হ'লোঁ ৰ'ব এতিয়া যাব পাৰিম আৰু ইপিনে পথাৰ এনজয় হৈছে ইপিনে পথাৰ এনজয় হৈছে চৰাই এতিয়া আমি ফুৰি চুৰি আহিলোঁ আৰু যাই আছোঁ খানা খাব খানাটো খাই লওঁ তাৰপিছত কি হয় নাজানো আমি এটা খানা খাব আহিছোঁ খালৰ পাৰত খালটো কেনেকুৱা লাগছে আমি কমেণ্টত জনাওক এতিয়া খানা হৈ আছে আজি ভেলাঘৰ খানা অঁ চ' এইকেইটা কৈশালকুছি কেণ্ডিডেট খানা খাব নামকেইটা কৈ দিয়া একবাৰ নমস্কাৰ মোৰ নাম চিৰঞ্জীৱ জ্যোতি বৰুৱা ইয়াৰ নাম এক চিনি পাই দিয়া বাই এক চিনি পাই তোমাৰ নামকেইটা কৈ দিয়া আমি এনাই আমি খাই দিওঁ হ'ব দে ইয়াতে বহিছোঁ দে নেমু টেঙা আৰু পানীৰ সুধা গিলাচটো আৰু কাঁহীখন আছে ৰাইজ খানানো কি ভিডিঅ' বনাম খাই লৈ কেনে ইয়াৰ পৰা যাওঁ তাৰপিছত আৰু ভিডিঅ' বনাম যে আমি খাই চাই ল'লোৱে এতিয়া আমি অলপ খালৰ পাৰতে বহি আছোঁ এইখনৰ ওপৰত মানে এইখন বেয়া হৈছে বৰ্তমান কিন্তু আপোনালোকে ভিউটো কওক কেনে লাগছে চ' ৰাইজ ইয়াত লোকেল মুৰ্গীৰ ফাৰ্ম আছে চাওক এই আধা চিটাৰ দিছি চবে খাই আছে ইয়াতে লাইটৰো ব্যৱস্থা আছে চ' ৰাইজ ভিউটো কিন্তু মজা কিন্তু দেই আপোনালোকে চাব পাৰে ভিউটোৰ কাৰণে এতিয়া আমি আহি থাকোঁ মাজে মাজে চ' আজি যিহেতু খানা আছিল চ' আপোনালোকক দেখাই দিলোঁ না কি আৰু ওপৰত দুটা আছে আৰু তাতে হাঁহো আছে ভেলা বুজি ভেলা ঘৰটো চবতে জ্বলাইছোৱে কিন্তু এৰেকেইটা আমি জ্বলোৱা নাই চ' আপোনালোকক দেখি আছোঁ খুলি দিয়া দৰ্জাখন চ' এইটোৱে ৰাইজ এতিয়া আপোনালোকে বহি উৎপাদন দিব পাৰে চব দিব পাৰে আহি যাওঁ ভিতৰত চ' ৰাইজ এইটোৱে ভেলাঘৰৰ বাহিৰৰ আউটপুট আপোনালোকে চাব পাৰে পুৰা এখন ৰেডিমেড ওপৰৰ পিনে উঠাই দিয়া দৰ্জা আৰু এইটো হৈছে ভেলা বুজি আৰু এইটো হৈছে সৰু বুজি ঘুমে চুমে উঠি কেনে হাৰি ভাঙাৰ কভাৰ এতিয়া আৰু যাই আছোঁ এতিয়া আপোনালোকক নাইট ভাৰ্জন দেখাম পুৱা মৰ্ণিং ভাৰ্জন দেখি আছিলোঁ চ' চাই থাকক এই জীৱন অঁ চলামে অকল ঘূৰিম নাকি চ' চাই থাকক চ' চাই থাকক চৰাই যেনেকৈ আপোনালোকে পুৱা ভিত দেখা পাইছে এতিয়া একদম খালী এই চব আপোনালোকে ভিতৰৰ পৰিৱেশ পুৰা খালী চব পিনে চাকি হৈ আছে পুৰা এই দিয়ক এতিয়া নাগৰা নাম চাম আহিব আপোনালোকতো নাম চাম দেখালোঁ এতিয়া আমি আহিছোঁ চাওমিন খাবা ভেজ চাওমিন চ' ৰাইজ মোবাইল লাইট ডিনাৰ লাইট গুচি গেল কেনে লাগছে আহি গেল চ' ৰাইজ খাই লৈ একদম আপোনালোকক ৰাতিৰ অলপ পৰিৱেশ দেখালোঁ চ' ৰাতি মানে এখন পুৱাই যি আছিল এতিয়া অকল নাম চলি আছে নামো দেখালোঁ আৰু চাওমিনো খাই ল'লোঁ এতিয়া আমি ইয়াৰ পৰা পেহীহঁতৰ ঘৰত যাম চ' বলক তেনেহ'লে পেহীহঁতৰ ঘৰলৈকে যাওঁ চ' গাইজ পেহীহঁতৰ ঘৰত আহি চিৰা লাৰু পিঠা যি খাই থাকক চ' গাইজ এতিয়া আমি পাগলৰ নিচাকৈ সেইটো মথাউৰি পাৰৰ পৰা এইটো মথাউৰি পাৰ ঘূৰি আছোঁ মানে যিহেতু আমি ইমান ধনী মানুহ তেল আছে বহুত চাব আহি এনজয় দিয়ক ৰাতি গাঁৱৰ বতাহ খাই মজা লাগে চ' এনেকৈ কয় আজি ভিডিঅ'টো সমাপ্ত কৰি দিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যিকোনো আগত দিব সেইটো আপোনালোকৰ ওপৰত দিছোঁ আৰু কাৰণ মই যদি ছাবস্ক্ৰাইব কৰিম বুলিও সেই কি বকছোঁ ৰাইজ যদি কৰোঁ বুলিও কওঁ সেইটোতো আপুনি এতিয়া কৰিব চ' কৰিব আৰু চ' এতিয়া আমি ইপিনে নামি দিম গাড়ীখন চ' এইটোৱে বাই বাই ৰাইজ